গানো গাইছোঁ চিনেমাখনত আৰু ৰবি মোৰ বহুত পুৰণা বন্ধু চ' আমি অলমষ্ট একেলগে চিনেমা ইণ্ডাষ্ট্ৰীত চ' আমাৰ নিজৰো প্লেন আছে চিনেমা কৰা একেলগে মই সেইকাৰণে আজি সোনকালে আহিছোঁ অলপ চাবলৈ আগ্ৰহী হৈ আছোঁ আৰু গোটেই অসমৰ ৰাইজে বহুত দিনৰ মূৰত এখন ডাঙৰ চিনেমা আহিছে চাই ভাল পাব চিনেমাখন অকণমান ডিলে হ'ল ৰিলিজত কাৰণ কৰোণা চৰোণা আহিল মাজত কিবাকিবি হ'ল কিন্তু এতিয়া আল্টিমেটলি আমি চাবলৈ পাম আজি আৰু মোৰ ফালৰ পৰা অকল মোৰ বুলি নহয় আমাৰ চবৰে ফালৰ পৰা মোৰ ফেন ক্লাবৰ যিমান ল'ৰা ছোৱালী আছে চবৰে ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল ৰঘুপতিৰ কাৰণে আৰু বিশেষকৈ মোৰ ফেন ক্লাবৰ ল'ৰা ছোৱালীখিনিক মই অনুৰোধ জনাম যাতে তেওঁলোকে চিনেমাখনত প্ৰমোশ্যন পাব্লিচিটিত অকণমান লাগি দিয়ে সকলোৱে আমি সদায় কৰোঁ প্ৰত্যেকখন চিনেমাৰ কাৰণে আৰু চিনেমাখন চাই ভাল লাগিব সকলোৱে আহিব হললৈ আহিব কাইলৈ পৰা ৰঘুপতি চাব সেইটো মই এইমাত্ৰহে কথাটো গম পাইছোঁ মই বিশেষ নাজানো কথাটো গতিকে মই বিশেষ কমেণ্ট নিদিওঁ একো আৰু সেইটো ৰবিয়ে বেছি ভালকৈ ক'ব পাৰিব কিন্তু ষ্টে কৰিলে হাইকোৰ্টে যদি ষ্টে কৰে চিনেমাখন প্ৰচাৰ কৰিব পাৰিব ষ্টে কৰিব নোৱাৰে মোৰ মতে কাৰণ মই যি শুনিলোঁ তেনেকুৱা কোনো ক্লজ নাই তেনেকুৱা হেৰি নাই চ' দেখা যাওকচোন ৰবিহঁত আছে নহয় কৰিব কিবা কিবি হ'লে আমিও লাগি দিব নালাগে ইমান ধুনীয়া চিনেমাখন কৰিছে ইমান দিন কষ্ট কৰি ওলাব লাগে মানুহে চাব লাগে আকৌ অসমীয়া চিনেমা আকৌ ৰিভাইভ হ'ব লাগে এতিয়া ধুনীয়াকৈ আমি সকলোৱে কৰি আছোঁ আমাৰ যতীনেও কৰি আছে মই কৰিম মই দুখন চিনেমা কৰিম এতিয়া চ' চিনেমা চাওক ভাল ভাল চিনেমা বনাই থাকিম চিনেমা চাওক সকলোৱে আহক আৰু চিনেমাৰ মানে হাইকোৰ্ট চাইকোৰ্টৰ কথা নাহে এইবিলাকৰ কথা এইবিলাক কিবা ভিতৰুৱা কিবা এটা কণ্ট্ৰল হৈছে চাগে সেইটো ঠিক হৈ যাব একো নাই মোৰ মতে থেংক ইউ